সুপ্ৰভাত, গুড মৰ্নিং আৰু জয় শ্ৰীৰাম। প্ৰভু নামটো আগতে ল'ব লাগে ৰাতিপুৱা যাতে গোটেই দিনটো ভাল হৈ থাকক, ঠিক আছে। আৰু আজি মই যাম, আজি 2-3 জেগাত যাবলগীয়া আছে। আৰু প্ৰথম যাব লাগিব আমি যোৰহাট ষ্টেচন, যিহেতু আমি নাগপুৰ যাম, নাগপুৰ কম্পিটিশ্যনত জানুৱাৰী মাহত। সেইটো কাৰণে ট্ৰেইনৰ কথাটো সুধিবলৈ যাওঁ, টিকেটৰ কথা আৰু টিকেট হওক পাম নে নাপাম, ক'ৰ পৰা ক'ত যাব, গুৱাহাটীৰ পৰা যাব, গুৱাহাটীৰ পৰা পোৱা যাব নে আমাৰ মৰিয়নিৰ পৰা পোৱা যাব, সেই সকলোখিনি কথা আমি সুধিমগৈ ভালকৈ ষ্টেচনত। আৰু যাওঁচোন বাৰু কি হয়, চাওঁ, আপোনালোককো দেখাম। আৰু যিটো নাগপুৰৰ ভিডিঅ', নাগপুৰ গ'লে আমি নিশ্চয় তাৰো এটা ব্লগ বনাম, এটা নহয় তাৰো কেইবাটাও ব্লগ হ'ব নাগপুৰত, সেইবোৰ দেখাম, আপোনালোকে চাব। এখন কৰিলে হ'ল, আহিব চলি আছে এইপিনে, ৱালৰ কাম চলি আছে। সেইটো লৈ আছা, এইখন মোৰ বেয়া ৰাস্তাত আছে, বেয়া জেগাত আছে, সেইটো ইয়াত ৰাখিলোঁ। এখন বসন্তী, 10 বছৰ হৈ গ'ল এইখন দেই, এখন বসন্তীখনৰ এইখন সলাব লাগিব আৰু, কিন্তু এইখন সলাব নিদিয়ে, কাৰণ এইখন বহুত মৰমৰ আছিল ঘৰত, সেইটো কাৰণে এইখন ওলাব নিদিয়ে। বসন্তী লেতেৰা হৈ আছে, পূৰা ধুব লাগিব, পূৰা লেতেৰা হৈ আছে। এতিয়া মই গৰমৰ ফালি আহিবলগীয়া হৈছে, গৰমৰ তিনিআলি ফালি। এই ল'ৰা এটা, মোৰ লগৰ এটা তিনিআলিতে নমালোঁ, নমাবলৈ আহি ইফালে আহিবলগীয়া হৈছে। নহ'লে মই ভাবিছিলোঁ দ্বিতীয় অফিচৰ ফালে যাম, তাৰপৰা সি ক'লে আৰু ফুৰিবলৈ তেনেকৈ থৈ আহিলোঁ। এতিয়া আমি যাম ষ্টেচন। এইটো ৰাস্তাত গ'লেও পায়গৈ, ৰাস্তাত গ'লেও আমাৰ তিনিআলি পোৱা যায়গৈ, বা আমাৰ গাঁৱত পোৱা যায়। मेरे जाने का मेरे हमसफर मेरे जाने का। ইয়াতে পূজা মানে দেৱী বিসৰ্জন দিয়া হয়, ক'বই কথা নাই। দেৱী বিসৰ্জন দিয়া হয় ইয়াতে, যোৰহাট টাউনৰ পৰা ধৰি যিমান ওচৰতে পাতে চব ইয়াতে বিসৰ্জন দিয়া হয়। আমি পামেই এতিয়া আমি ষ্টেচনৰ ৰাস্তাত সোমাই গ'লোঁ। সিখন কৰিব নোৱাৰিলোঁ মানে, সিখন কিবা ভিৰ ভাৰ আছিল, আৰু যিহেতু অকলে আহিছোঁ, অকলে মানে আৰু বাকীখিনি একো লোৱা নাই সুবিধা। যিখিনি সুবিধা ল'লে মানে ধুনীয়াকৈ আৰামত অকলে গ'লেও ব্লগ কৰিব পাৰি, ঠিক আছে, ভিডিঅ' কৰিব পাৰি। আৰু তাৰ সুবিধাখিনি লোৱা নাই, সুবিধাখিনি ল'ব লাগিব। সেইটো কাৰণে ইয়াত পালোহি ষ্টেচন। এতিয়া আমাৰ এখন যোৰহাট ষ্টেচন, ধুনীয়া জেগাত আছে বাৰু। ইয়াৰ ফ্লেগখন নাই, বুজিছে, ইয়াৰ ফ্লেগখন নাই। যোৰহাট ষ্টেচন, যোৰহাট টাউন লিখা আছে। ইয়াতে সোমাব লাগিব, কথা এটা সুধি চাব লাগিব, ইয়াতে সুধিব লাগিব। এখন ষ্টেচন যোৰহাট যোৰহাট ষ্টেচন এখন বনাবলগীয়া আছিলে দেই, যোৰহাট ষ্টেচন ডাঙৰকৈ বনাব লাগিছিলে। ঠিকে আছে বাৰু, ভিডিঅ' পাৰ্মিশ্যনটো নিদিলে, ভিডিঅ' কৰিবলৈ পাৰ্মিশ্যন নিদিলে। বাকী সোধা মেলা হ'ল, সুধি মেলি ল'লোঁ, ঠিক আছে। আৰু সুধিলোঁ আমি, যিহেতু আমি 17 তাৰিখে ইয়াৰ পৰা যোৱাৰ কথা কৈছে, 17 তাৰিখে অকণ ৰিজাৰ্ভেশ্যনত পোৱা যাব বুলি কৈছে বাৰু। আৰু ইয়াৰ পৰা মৰিয়নিৰ পৰা ডাইৰেক্ট ট্ৰেইন নাছিল, আৰু গুৱাহাটী কামাখ্যাৰ পৰা ডাইৰেক্ট ট্ৰেইন আছে, খালি সেইখনৰ টিকেট এভেইলেবল নাই, সেইখন ৱেইটিঙত আছে। বাকী আৰু হাওৰাৰ পৰা গ'লে পোৱা যাব এখন, হাওৰা আহমেদাবাদ এক্সপ্ৰেছ বুলি এখন আছে, সেইখনৰ টিকেট এভেইলেবল আছে বুলি কৈছে বাৰু বৰ্তমানলৈকে। খালি সোনকালে কাটিব কৈছে, যদি সোনকালে নাকাটে আৰু তেতিয়া আৰু টিকেট চফা, যদি সোনকালে কটা যায় তেতিয়া টিকেট থাকিব, ঠিক আছে। আৰু চাওঁ
কি হয় কি নহয়